Hey guys, আজি Chayandeepে মোক হ্যাংওভার কৰি দিছি কেমেৰাটো আজি সি বোলে ব্লগ ষ্টাৰ্ট নকৰে ময়ে কৰি দিলোঁ আমি আহি আছোঁ চন্দ্ৰপুৰৰ ফালে এতিয়া যাই 3 কিলোমিটাৰমান গেলি মাং পাম এতিয়া আহি এতে যাই থাকাতে ৰাস্তাত আমি চাই অলপ পালোঁ তাতে আৰু আইচক্ৰীম আছিল আইচক্ৰীম খাওঁ অলপ কি আছে আমি ইয়াৰ পৰা আৰম্ভ কৰালোঁ মিৰ্জুৰ পৰা ভিডিঅ'টো আৰম্ভ কৰালোঁ তো ভিডিঅ'ত লৈ আপোনালোকক স্বাগতম জনালোঁ তো ইতিমধ্যে আমি এতিয়া ক'ত গৈ আছোঁ নাজানো চন্দ্ৰপুৰ পিনে আজি দেওবাৰ বুলি ওলাই আহিলোঁ এতিয়া আমি পাইছোঁ মায়ং পামেই আৰু একো ডেষ্টিনেশ্যন লৈ অহা নাই আমি জাষ্ট ফুৰিম বুলি আহিলোঁ এতিয়া আইচক্ৰীম এটা লৈছোঁ আমি দুটাই খাওঁ আইচক্ৰীমটো খাই লৈ আমি গৈ থাকোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাম ঠিক আছে চাই থাকিব ভিডিঅ'টো কম গৰম পৰিছে গাইছ অলপ গুৱাহাটীৰ পৰা অলপমান ভিতৰলৈ আহিছোঁ আৰু গৰমৰ দিনত এইবোৰ ঠাইতে আহক ভালকৈ আপোনালোকে একদম বঢ়িয়াকৈ দিনটোৰ কাৰণে ওলাই আহিব ফেমিলি লৈ আহিলে খানা চানা লৈ আহিব পাৰে নেকি বঢ়িয়াকৈ খাই লৈ একদম বঢ়িয়াকৈ ইভিনিং লৈ গুচি যাওঁ ঘৰলৈ আৰু সেইটোৱে গাইছ দেখোঁতে দেখোন এখন মায়ঙে পালোঁ ঠিক নাই গৈছোঁতো ঠিকেই আহি কিনে বোলে আহিব পাৰোঁনে নাই ঠিক নাই আৰু এটা বোলে হেৰি মানুহকো বোলে ছাগলী কুকুৰ বনাই দিয়ে বোলে আমাকো যদি এটা বনাই কিনে ৰাখি দে এই আগত আছে গৰুকেইটা সেইকেইটাও মানুহ হ'ব পাৰে ঠিক নাই মায়ং নে বুঢ়া মায়ং পাইছোঁ এতিয়া ঠিক নাই গাইজ আহি থাকোঁতে চনকাই পালোঁ লাষ্টত বুঢ়া মায়ং পাৰ হৈ মানে বুঢ়া মায়ঙতে আছোঁ আমি চনকা ইয়াৰ পৰাই সোমালোঁ ইফালে হৰণ মাৰা না ক'ত আহি পালোঁ নাজানো এফালে আছে নৰসিংহ মন্দিৰ বুঢ়া মায়ঙৰ পিনে চাওচোন ক'ত আছে ইফালে পাহাৰ আছে পাথৰ আছে ডাঙৰ পাহাৰ মানে পাথৰবিলাক পাৰ কৰি আহিছোঁ ইফালে তাৰ অপজিটতে আছে বিশাল আমাৰ ব্ৰহ্মপুত্ৰ নদী হ'ব মানে কি মজা এৰিয়া মানে এনেকুৱাই মানে লাইফটো বুজিছে নাই আপুনি কাম কৰক ঠিক আছে পইচা উপাৰ্জন কৰক খাওক খুৱাওক লগতে মানে এনজয়মেণ্ট মানে ফুৰিব লাগে ঠিক আছে মানে চাওকচোন এবাৰ ইয়াতে শ্ৰী শ্ৰী নৰসিংহ মন্দিৰ এনে সোমাই চাওঁ স্থাপিত হৈছিলে 2009 চনত ওপৰত যাব লাগিব চাগে নাযাওঁ দিয়া আহিম পিছত এদিন ভালকৈ নেকি ইফালে আপোনাৰ মন্দিৰটো আছে আৰু ক'ৰবাত গ'লে এইবোৰ দেখিমেই মানে R+D A+B আলফা বিটা গামা কি যে এইবোৰ এই বাইকটোলৈ বহুত ঘূৰিছোঁ কিন্তু দেই মনত থাকি যাব এই আমাৰ স্মৃতি জড়িত হৈ আছে সহজে নিবিকো ৰ'বা এটা আহিব তথাপিও এইটো বাইক লৈ কিন্তু বহুত স্মৃতি জড়িত হৈ আছে বহুত জেগা ঘূৰিলোঁ আৰু ঘূৰিম ঠিক আছে তেতিয়াহ'লে নিৰাশ নাই কৰা হ'ব পাৰে মানে ইয়াৰে বাইকৰ মানে অলপ চেইনটো ঢিলা আছে তথাপিও ঠিকে আছে আৰু চলি আছে বিন্দাছ আহিছোঁ আমি তো আমি এতিয়া চন্দ্ৰপুৰ হৈ এনেকুৱা পবিতৰা মায়ং হৈ কিনে আমি ডাইৰেক্ট ওলাম জাগিৰোডৰ পৰা মেইন হাইৱে হৈ আমি গুৱাহাটীত সোমাম ঠিক আছে এতিয়া আমি বঢ়িয়া এটা লোকেশ্যনত পাইছোঁ এইফালে তো ধুনীয়াকৈ এতিয়া তাতে গৈ মানে এটা লগৰ ছোৱালী এজনী ঘৰত যাম প্লেন নাছিলে ডাইৰেক্ট সোমাম ফোন কৰিলোঁ যে আমি গৈছোঁ তাৰপিছত এতিয়া গৈ কিনে তাতে দেখাম ভিডিঅ'টো গাইছ এইটো চাওক ইফালে নদী এটা যাই আছে আৰু ইফালে এটা ৰাস্তা কিমান ধুনীয়া পৰিৱেশ এই গাইছ কি ধুনীয়া অফ ৰোড ৰাস্তা Chayandeepে আৰু কৈ আছে অফ ৰোড ভাল নহয় আনছি আৰু মেপত চাইছা আনছি মোক মানে মেপত চাওঁতো ক'ৰবাত চাওঁতো বাদ দিয়া তুমি এটা কথা মনত কৰা কোৱা বোলে কি আছোঁ আমি যিমান দিন ফুৰিব গৈছোঁ অফ ৰোড নাপাকে আছোঁ নেকি যিমান দিন ফুৰিব গৈছোঁ আমি অফ ৰোড পাইছোঁৱে কম্পেটিবল হ'ব লাগিব না তথাপিও A few hours later. গাইজ আমি আহিলোঁ এফালে চায়ানিকাৰ ঘৰত খেত্ৰীত ইফালে মোৰ লগৰ এই দীপক আৰু মোৰ লগৰ ন এতিয়া কেতিয়াবা যিয়ে নহওক বাকী কোৱা খবৰ কোৱা এই একদম বঢ়িয়া এতিয়া এইফালে জুচ দিছে ই আৰু মই আহিছোঁ পূৰা এইফালে আমাৰ ৰান্ধনি হায়াৰ কৰি আনিছে চায়ানিকাই ৰান্ধনি ভাত বনাই আছে ইফালে বাইদেউ কি খবৰ আপোনাৰ কিয় নামাতো ইফালে কিবা বোলে মাংস বনাইছে আজি মাংস খাম নেকি আমি হঠাৎ আহোঁ আমি আনপ্লেন মানুহ এটা মান যা হ'ল পোৱালি
দেখিছে এয়াৰটেল এদিকে আপোনালোকৰ সাৰ্ভিস ব্ৰ্যান্ড প্ৰমোটাৰে এনেকৈ কৰি আছে মানে আপোনালোকে য'তে যায় সিহঁতৰ ঘৰত আহিলে মানে এই এয়াৰটেলৰ ব্ৰেণ্ড প্ৰমোশ্যন পাব এই ব্ৰেণ্ড এয়াৰটেলতে কাম কৰে নহয় ছোৱালীজনী এয়াৰটেলৰ ফুল নেটৱৰ্কো পাই আছো চোৱা মোৰ জিঅ' বোলো খানা ৰেডি হ'ল তাই বাঢ়ি আছে আমাৰ এই ৰান্ধনি হায়াৰ কৰি আনিছিলে 1 টকাত অঁ এই তাই হেল্পাৰ আমি ধুনীয়াকৈ বহি লৈছোঁ ইফালে আছে মাংস আঞ্জা ইফালে কণী চব্জি আৰু নেমু আৰু লগত আছে আম ভোট জলকীয়া অঁ মানে কুকাৰ ভাত খাম আজি ঠিকছে সেইটো পোৱা বাকী নে ভালকে ভালকে এনেকে হ'লে কেনেকে হ'ব ভুলতো এনেকে নিচিনা কিবা কাটোহে অৱস্থা যোৱা ক'ত যোৱা আমি যাওঁতে বাই বাই তোৰ এনেকা আমি যাওঁ থেংক ইউ খানাৰ কাৰণে এনেকে খেদে দে গাইছ উপায় নাই আমাক খেদু খেদুকে আছে বলা যাওক